হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। আছাম 20 চেনেললৈ মই আপোনাক স্বাগতম জনাইছোঁ। মই আজি আপোনাৰ ইউটিউবৰ বিষয়ে পাতিবলৈ আহিছোঁ। যদি আপোনাৰ ছাবস্ক্ৰাইবাৰ কম আছে, ছাবস্ক্ৰাইবাৰৰ ওপৰত মই কথা পাতিব আহিছোঁ। যদি আপোনাৰ ছাবস্ক্ৰাইব কম আছে, তেন্তে কি হয়, যদি ছাবস্ক্ৰাইবখিনি ওলাই থাকে, তেন্তে নেক্সট যোনজন আপোনাৰ ভিউৱাৰ হয়, সেই ভিউৱাৰজনে ফাৰ্ষ্ট আপোনাৰ চেনেলটো ভিডিঅ' নাচায়। ঠিক আছে, ছাবস্ক্ৰাইবাৰ যেতিয়া কৰিব আহিব আপোনাৰ চেনেলটো একাউণ্টটো চাই, একাউণ্টত ছাবস্ক্ৰাইবাৰ কিমান আছে। যদি ছাবস্ক্ৰাইবাৰ কম আছে, তেতিয়া তেওঁ ছাবস্ক্ৰাইব কৰিব নিবিচাৰে, আৰু যদি ছাবস্ক্ৰাইবাৰ বেছি আছে, তেন্তে চেনেলটো চাই ইমানেই হেঁপাহ পায়, তেওঁ ইমানেই সুখী হয়, চেনেলটো তেওঁৰ মনৰ খুচি ছাবস্ক্ৰাইব কৰি থৈ যায়। কিন্তু যদি আপোনাৰ চেনেলত ছাবস্ক্ৰাইবাৰ কম হয়, তেন্তে তেওঁ ছাবস্ক্ৰাইব কৰিব নিবিচাৰে। আপুনি আপোনাক মই আজি এটা টিপছ দেখুৱাম। টিপছটো কেনেকুৱা, আপোনাৰ ছাবস্ক্ৰাইবাৰটো হাইড কৰি থ'ব পাৰিব। তেতিয়া মানে আপোনাৰ যেতিয়া একাউণ্টত যেতিয়া সেইজন ভিউৱাৰ আহিব, তেন্তে আপোনাৰ একাউণ্টটো অট'মেটিকেলি তেওঁ ছাবস্ক্ৰাইব কৰি যাব। ঠিক আছে, আপোনাৰ যেতিয়া 1000 যেতিয়া ছাবস্ক্ৰাইবাৰ হ'ব, তেন্তে আপুনি এইটো আনহাইড কৰি দিব, কাৰণ 100 ছাবস্ক্ৰাইবাৰ পোৱাটো বহুত ডাঙৰ কথা। ঠিক আছে, যেতিয়া আপোনাৰ 100 ছাবস্ক্ৰাইবাৰ হৈ যাব, তেতিয়া আপুনি কোনো টেনশ্যন ল'ব নালাগে। তেতিয়া আপুনি ভাল সেইটো লাইনৰ ভিডিঅ' বনাই যাওক। সেইটো লাইনৰ ভিডিঅ' বনাই যোৱাৰ লগে লগে আপোনাৰ ছাবস্ক্ৰাইবাৰ অট'মেটিক বাঢ়ি আহিব। 1 ছাবস্ক্ৰাইবাৰ যেতিয়া আপোনাৰ ছাবস্ক্ৰাইব হ'ব, তেতিয়া আপোনাৰ অট'মেটিকেলি চেনেলটো গ্ৰ'থ হৈ যাব, আৰু আপোনালোকে যোনটো লাইনৰ ভিডিঅ' দি আছে, সেইটো লাইনৰ ভিডিঅ' দি যাব, বা যিসকল ভিউৱাৰ আছে। আৰু মেইন কথাটো কি, আপোনালোকে কেতিয়াও চেনেলটো বা ভিডিঅ'টোত যোনটো টপিক, সেই টপিকটোৰ ওপৰত যেতিয়া ভিডিঅ' বনায়, তেতিয়া কেতিয়াও আপুনি প্ৰথমত বেল ইণ্ট্ৰ'টো নিদিব, কাৰণ ৱেলকাম মোৰ চেনেলৰ অহাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, বেল আইকনটো ক্লিক কৰিব, শ্বেয়াৰ কৰিব, এইবিলাক কেতিয়াও নক'ব। প্ৰথমতে বেল ইণ্ট্ৰ'টো নিদিব। আপুনি যদি দিয়ে, ভিডিঅ'টোৰ শেষত দিব। কাৰণ কি, যোনখন আমি থাম্বনেল বনাওঁ, সেই থাম্বনেলখন চাই পেলাই ভিউৱাৰটো আহে। ঠিক আছে, যেতিয়া ভিউৱাৰটো আহি যেতিয়া বেল ইণ্ট্ৰ'টো দেখে, কিছুমানে বেক বুটানটো ক্লিক কৰি ভিডিঅ'টোৰ পৰা আঁতৰি গুচি যায়। আৰু যেতিয়া যোনটো টপিকৰ বিষয়ে থাম্বনেলটো দেখি প্ৰথম যেতিয়া সেইটোৱে ভিডিঅ' যেতিয়া তেওঁ চাব পায়, তেতিয়া মনত বহুত ভাল লাগে। ভাল লগাৰ লগে লগে আপোনাৰ ভিডিঅ'টো গোটেইটো ভিউ আহিলে, গোটেই ভিডিঅ'টো আপোনাৰ তেওঁ চালে, আৰু আপোনাৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি গ'ল, যদি টপিকটো তেওঁৰ মতে ভাল হয়। তো আপুনি সেই তেনেকুৱাই কৰিব পাৰে। কিন্তু বেল ইণ্ট্ৰ'টো মই ভবা মতে, বেল ইণ্ট্ৰ'টো ময়ো প্ৰথমতে দিছিলোঁ, কিন্তু কিছুমান মানুহে মোৰ কি কৰে, ভিউটো মোৰ নাহে। প্ৰথম যোনটো ছাবস্ক্ৰাইব, লাইক, ডিছলাইক দেখায় ন, তাত ভিউটো বহুত দেখায়, কিন্তু যোনটো মেইন প্ৰফাইল থাকে, তাত প্ৰফাইলত ভিউটো নবহে। ঠিক আছে, ভিউটো নবহে, তেতিয়া গম পালোঁ যে মানুহে থাম্বনেলটো চাই পেলাই আঁতৰি গুচি যায়। সেইবাবে আপুনি বেল ইণ্ট্ৰ'টো পিছত দিয়ক। মেইন কথাটো কি, মই আজি আপোনালোকক এইটোৱে দেখুৱাম যে কেনেকৈ আপোনাৰ ছাবস্ক্ৰাইবাৰ যোনটো মেইন মেনুখন ওলাই থাকে, কেনেকৈ আনহাইড কৰে। নেক্সট ভিডিঅ'ত দিম। মই ফাৰ্ষ্ট ভিডিঅ' আপোনালোকক এইটো দিলোঁ। যদি চাই ভাল পালে মোৰ ভিডিঅ'টো এটা লাইক কৰিব, কেনে পালে কমেণ্ট কৰি জনাব, আৰু বন্ধুসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। যদি আপুনি নতুন মেম্বাৰ হয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।